ঐ লাগিব লাগিব চালি ঐ লাগিব কেলে পিন্ধিলি ঐ হে আজিহে পিন্ধিছো কিবা তইচোন কালি মোৰটোকে পিন্ধিছিলি আৰে পিন্ধিলে পিন্ধক কিন্তু ইমান কিয় বেয়া কৰি পেলাই এ হ'ব কালি পা নিপিন্ধো আৰু ঐ তহঁত কেতিয়া কিবা ভাবিছনে খোৱা টাইমত মই সদায় ভাবো মই সেইটো ভবা কথা কোৱা নাই অ' গাঁৱত আৰু কিমান ফাঁকি দিম ঘৰৰ পৰা সদায় ফোন কৰি আছে টকা ৫,০০০ লাগে কালিৰ ভিতৰত টকা ৫,০০০ লাগে মই ক'ৰ পৰা দিওঁ তহঁতে কিবা চিন্তা কৰিলি নে তাকেহে মোৰ লগত এটা ভাল আইডিয়া আছে কি আইডিয়া চান্দা ঐ আজি বাইদেউৰ পৰা ১,০০০ টকা উলিয়াব লাগিব চবে বুজাবি দেই আজি ল'বই লাগিব তহঁতে খেলি মেলিবিলাক কৰি নাথাকিবি বল বল কালেকশ্যন কিনি আগত কৰি ল বল কালেকশ্যন কিনি কৰি বল আহ বল বাইদেউ আমি চান্দা তুলিবলৈ আহিছিলো কিহৰ চান্দা শিৱৰাত্ৰি এইবাৰ শিৱৰাত্ৰি কোন তাৰিখে পৰিছে কেনেকে পৰিছে এপ্ৰিলৰ 11 তাৰিখ এপ্ৰিলৰ 11 তাৰিখে বাইদেউ আগতে 5 দিনীয়া পাতো কিন্তু এবাৰ 7 দিন পাতিম বুলি ভাবিছো হয় নেকি দেখাত মোক কেনেকুৱা লাগে বাৰু দেখাত ভালেই কিন্তু আপুনি অলপ ক্ষীণ হয়নে মূৰ্খহাত ফাগুন মাহত শিৱৰাত্ৰি পাতে আগতেতো আমাৰ মাহতে শাওণ মাহতে পাতে সেই চৰকাৰে সলনি হৈ থাকে মা সলনি নোহোৱা সহজ হয়তো কথাষাৰ হয়তো তহঁতি মোৰ স্কুলৰ পৰা ওলা এতিয়া ওলা মোৰ স্কুলৰ পৰা গুচিয়া বাদ দিয়া বল হে পইচা নাথাকিলে নাই বুলি কৈ দিলে হ'ল দেখোন টাংকা দি বাইদেউ দেই এজনী বৰ অভদ্ৰ দেই এইবোৰ সঁচাকে আজি পইচা উঠাবই লাগিব দেই বাইদেউ পানী বটল নৰ্মেলে দিয়ক ইয়াৰ পিছত সি চান্দা তুলিব যাব লাগিব ঐ পানী খাওঁ বৰ দেৰি নকওঁ যাওঁ গৈ থাকোঁ গোটেইকেইটাই হ'ব বনাই মানে আৰু দে কি মানে দে যাবলা দে বল হেই দেখিছ বল তালৈ যাং বল তালৈ যাং ঐ আমি সময় লাগিব চিপ্ৰা হয় এইটো মাথা চাথা ঘৰটো এই তাক কিন্তু আমি আজি এৰি নিদিওঁ তাক একেবাৰে নিওঁ এই পুৰা দিব লাগিব কিন্তু দেই পুৰা দিব লাগিব দাদা বোলো ঘৰত আছে নে তই ওলাই আহিবি নে আমি দাঙি আনিব লাগিব ইয়াৰ পৰা ঠিকছে লুটিব লাগিব এই বাইদেউজনীয়ে ফোন কৰি জনাইছিলে চান্দাৰ কথাটো তেওঁলোকে হ'ব লাগিব কোন তোমালোক বাদ দিয়ক না আপুনি কোন আমি বল ভিডিঅ'লে বল তই ভিতৰলৈ আহিবি নে তোক দাঙি আনিব লাগিব ইমান অভদ্ৰ ল'ৰা এইবিলাক ইমান আৰু ডাঙৰ সৰু চিনি নাপায় আজিকালি ল'ৰাবিলাকে অভদ্ৰ চালা কৰবাৰ মই গম পাইছো কি গম পাইছে আপুনি চান্দা নহয় জানো তাকেহে শিৱৰাত্ৰি চান্দা উঠাব আহিছো আমি নাই মই দিব নোৱাৰো নিদিলে নাই আকৌ কোনে জোৰ কৰিছে হয়নে নহয় হয় বল বৈ সেই
তই বৰলাই হৈ থাকিবি। এই মানুহজন বহুত চিপচ দেই, এইজন এনেই বিয়া পাতিব পৰা নাই। এজন শিক্ষাগুৰুক কেনেকে সন্মান কৰিব লাগে সেই কথাবিলাকো শিকা নাই এই ল'ৰাবিলাকে, ইমানে অভদ্ৰ। হেৰৌ, শিৱৰাত্ৰি কোন তাৰিখে পাতে তাকেই নেজান? তই আকৌ চান্দা উঠাব যাওঁ। হ'ব হ'ল, এবাৰ মোৰ লগত এটা ভাল আইডিয়া আছে। হ'ল নালাগে প্ৰভু, তোমাৰ আইডিয়া নালাগে। মোৰ লগত এটা কিন্তু ভাল আইডিয়া আছে। কি? নাই এতিয়া নকওঁ, পাছত কম। হৈছে আৰু কি কয় মনোজ দা? কাইলৈ কয় বোলে। ফালিব নালাগে তই তাৰ লগত গৈ সেই স্কুলত গৈ ফালিলি নহয়, আকৌ তোৰ লগত গৈ তই আকৌ ফালিব নালাগে। দে তোৰ লগত নাযাওঁ দে। কথা নহয়। আছো আছো আছো, টেনচন নকৰিবা। হ'ব দে, আহিবি। ৰাতিপুৱা মানে মূৰটো চুৱাবলৈ কল কৰিলি মানে ন? তই মোক এনেকে কলি যে? কেনে ক'ব লাগে তোক আৰু? মই বুলিহে তোমাৰ লগত আছো। তেনেহ'লে মোক এৰি দে। মই তোক এৰিব নোৱাৰো আগৰ কথাখিনিৰ কাৰণে। হ'ব দে, ৰাতিলৈ মই কল কৰিম। হ'ব। এতিয়ালৈকে আহি নাপালে, অইন দিনাতো ইমান দেৰি নকৰে। স্কুল ছুটি হোৱা নাই নেকি বাৰু? ৰখি ৰখি আমনি লাগি গৈছে। চেহেৰা কিন্তু আগৰ নিচিনাই হৈ আছে দেই, চব মজা হৈ আছে একদম। টাইমটো হৈ গ'ল, এতিয়ালৈকে আহি নাপালে, কি যে হ'ব দেই। আহি পাবৰ হ'ল। আহি আছে আহি আছে। আজি কিন্তু ধুনীয়াকৈ সাজি কাচি আহিছে দেই। সঁচাই আজি কিমান ভাল লাগিব। কত দিনৰ মোৰ পৰা আজি বৰলা হৈ আছো। এই বৰলা বয়সত ইমান ধুনীয়া এজনী পতাব পাৰিছো, কিমান ভাল কথা। বেছি দেৰি হ'ল নি ৰৈ থকা? আজি অলপ দেৰিয়ে হ'ল দিয়া। পূবৰ বেলি পশ্চিমত ডুবিব, তোমাৰ মোৰ ভালপোৱা চিৰযুগমীয়া হৈ থাকিব। আপোনাৰ কথাবোৰ বৰ মিঠা। তুমি মোৰ লগত বিয়া হৈ চোৱা, আৰু মজা পাবা। বিয়া হ'বলৈ মন যায়, কিন্তু বয়সে হোৱা নাই নহয়। বৰ ধুনীয়া দেই, ইমান ভাল লাগি গৈছে। হাঁহিটোৱে কিন্তু আজি পাগল কৰি দিছে দেই মোক। বাই বাই। মানে তই কি ভাল ব্যৱসায় কৰিলি বুলি ভাবিছ নেকি? এনেকে ব্যৱসায় কৰে এইকেইটা বস্তু লৈ? বিলাহী পাস্তা, কুন্দুলি পাস্তা, এনেকে কিবা এনেকুৱা দোকান দিয়ে নেকি? থেত, তই বুজা নাই কথাটো। সৰু পৰাইতো ডাঙৰ মানুহ হয়। হৈছে আৰু। দাদা কুন্দুলি কেজি কেনেকে? দাদা কুন্দুলি কেজি 180 টকা লগাইছো। বৰ দাম অ'। নকব আৰু দেই। দাম কম হ'ল। 280 টকা লগাও আকৌ, নহ'লে 500 টকা লগা আকৌ। বাদ দে, ব'ল আমি যাং ব'ল। এনেকুৱা দোকান দিয়ে নেকি? কি হ'ল এইকেইটা? তুমি আছা কি হ'ল? নহয়? কি হ'ল? ঐ ইয়াত বহ, ইয়াত বহ। ঐ ইয়াত ইয়াত ইয়াত। সি চাইডৰ পৰা কাষ্টমাৰ আহিব, এই চাইডৰ পৰা কাষ্টমাৰ আহে, টেনচন নাই।
হেল্ল' কি মনত পৰিলে তুমি ফোন কৰিলা যে? তোমাক কোৱা নাছিলোঁ মই উঠনি কল কৰিম বুলি। নহয়, আজিকালি ফোন কৰিম বুলি তুমি নকৰা যে? হ'ব দিয়া, মই পাছত কল কৰিম তোমাক। হেল্ল', কিয় ফোনটো কাটি দিলা? হ'ব, মই পাছত তোমাক ফোন কৰি আছোঁ। তুমি অলপতে খং কিয় কৰা? ঠিক আছে, মোৰ ভাত বনাব লাগে, কালি তোমাক কল কৰি আছোঁ। হ'ব দিয়া। আগতকৈ অকণমান পৰিৱৰ্তন হোৱা যেন লাগিছে। এই অঁ ভাত বনা যা। চাউল নাই, আলু বইল কৰ। আলুও নাই, কুন্দুলি কুন্দুলিও নাই, কৰিলি কি তই? একো নাই। সেইদিনা দোকান দিয়া নাই জানো? এইটো আজি যদি মই ভাত খাব নাপাওঁ নহয়, তোক ভাজি খাম। চাহ চাহ চালে চাহ। চাহ কি আইডিয়া? মোৰ লগত লাষ্ট এটা আইডিয়া আছে, কৰিবিনে? কি আইডিয়া? আমি যদি গাঁৱৰ ঘৰত গৈ 10টা ছাগলী চুগুব পাওঁ নহয়, 50,000 টকা পাম। এই তোৰ মূৰত বেলেগ আইডিয়া, ভাল আইডিয়া নাহে নেকি? চাহ 3 বছৰ মোৰ আইডিয়া মতেই খালি হয় হয়। সেইদিনাখনতো তোক পইচা খুজিছিলে, তই দিব পাৰিলি জানো? নোৱাৰিলোঁ বাৰু। তেনেহ'লে ঠিক আছে, হ'ব দে, তেনেহ'লে তোৰ আইডিয়াটোকে মানি ল'লোঁ বাৰু। এই চোৰৰ আইডিয়াটোকে কৰোঁ। কেতিয়া যাবি? কাইলৈ ৰাতিলৈ যাওঁ। অ'কে, ৰাতিলৈ যাম। অ'কে অ'কে দে, হাত দে। অ'কে, একমত। মানুহ চা এই ভালকে ভাবি দেই, ভালকে কোনোবাই দেখিব দেই। ঐ মনে এই চাইডে মানুহ চা মোক ধৰ আগত মোক ধৰ ৰ মোক পাকুৱাই দে ধৰ এটা এটা পাক মোক ধৰ এবাৰ মোক ধৰ মানুহ চা এইটোকো ধৰ নমা ধৰ বল লাহে বল মানুহ চাই বল মানুহ চা ৰ মানুহ চা লাহে মানুহ চা বৌ জলদি বৌ এইটো খান্দিছে বল মনে ধৰ ছাগলীটো ধৰ ধৰ আইও তেৰিকা চাহ মোৰ লগত লাষ্ট এটা ভাল আইডিয়া আছে। তোৰ আইডিয়া নালাগে আৰু আজি লাষ্ট কৃষ্ণ প্ৰভু, তই আইডিয়া দি ফালিলি আৰু। তোৰ আইডিয়াত পিঠিটো বহল হ'বলৈ বাকী থাকিলে। এই আইডিয়াটো শুনি যা। নুশুনো যা আইডিয়া। আৰে আইডিয়াটো শুনি যা আকৌ। শুন আকৌ তই। চাহ আজিৰ পৰা আমি কেইটাই কম, তই অকল শুনিবি আমাৰ কথা। বা মই কি মাহীমাকৰ পুতেক হলো নে কি?